গদ্দাৰি কৰি বেলেগত গুচি গ'ল বাকী 10জন থাকিল এজনে টিকেট নাপালে আপুনি CM হ'ল বাকী আৰু 6জনক আপোনালোকে EMO দিছে মানে যোনটো গদ্দাৰি নকৰাৰ প্ৰতি আপোনালোকৰ যিটো ভাল এটা পদক্ষেপ আজি আমাৰ BPF দল হিচাপে ফৰ্মেলি NDA লগত একেলগে থকা নিচিনাটো আপোনালোকে দেখিছে সঁচা আমি আজিৰ পৰা NDAৰ এটা ভাগ হৈ গ'ল BPF দলে আৰু আমি NDAত সোমোৱাৰ আচল কাৰণটো হ'ল আমাৰ BTC অঞ্চলত বহুত সমস্যা আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সেইবিলাক যদি আমি সঁচাকৈ যদি সমাধান কৰি দিব লাগে তেতিয়াহ'লে আমি NDAৰ লগত একেলগে থাকি কাম কৰাটো ভাল হ'ব সেইকাৰণে আমি আজি বহুত দিনৰ পৰা আলোচনা বিলোচনা কৰাৰ পিছত আজি আমি সঁচাকৈ ফাইনেলি NDAৰ এটা ভাগ ক'ব পাৰিছোঁ তো আমি আশাবাদী NDA হৈ কাম কৰাৰ ক্ষেত্ৰত নিশ্চয় দিল্লী আৰু দিছপুৰত নিশ্চয় সহযোগিতা লাগিব আৰু এইটো ভাবি পেলাই আমি সেই কামটো কৰিছোঁ ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত BPF দল কথা হিচাপে কোনো মানা নাই বা অবজেকশ্যন কৰি পেলাই অহা নাই ছাপৰ্টহে কৰি পেলাই আহিছোঁ আমি এতিয়া জুবিন গাৰ্গৰ ন্যায়ক লৈ এটা কথা চলি আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিটো বিচাৰ যিটো জাষ্টিছ পাব লাগে সেইটো পাব নিশ্চয় আমাৰ এটা বিশ্বাস ৰাইজে অসমবাসী ৰাইজে যেনেকৈ বিচাৰিছে এনেকৈ নিশ্চয় জাষ্টিছটো পাব আৰু যিসকলে দোষী হিচাপে চিনাক্ত হ'বলৈ গৈ আছে নিশ্চয় যি লেভেলত শাস্তি হ'ব লাগে সেইখিনি শাস্তিটো নিশ্চয় গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিব সেইটো আইনগতভাৱে যিখিনি পানিছমেণ্ট পাব লাগে সেইটো নিশ্চয় পাব কিয় নাপাব পাব যদি দোষী হিচাপে চিনাক্ত হয় যাক আজি ধৰি পেলাই ছাছপেক্টেড মানে বিচাৰ হৈ আছে যদি প্ৰমাণিত হয় তেতিয়াহ'লেতো যথেষ্ট যিখিনি লেভেলত পানিছমেণ্ট হ'ব লাগে সেইটো নিশ্চয় হ'ব BJPৰ এখন কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰাৰ কথা আছিল NDA হোৱাৰ লগে লগে কোঅৰ্ডিনেশ্যনটো এনে থাকে সেইটো খোৱাৰ কথা নহয় এইটো নিয়ম একটা BPF আৰু BJPৰ মাজত এটা কোঅৰ্ডিনেশ্যন থাকিব কমিটি একটা থাকিব মানে গোটেই ৰাজনীতিৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টেল স্কিমলৈকে সেইখিনিলৈকে কোঅৰ্ডিনেশ্যন কৰি পেলাই আমি কাম কৰোঁ এইটো মোৰ প্ৰথম যিদিনা মৰিছে ঢুকাইছে সেইদিনাই মোৰ কল্পনা কৰিছে যে জুবিন দাই মোৰ লগত খুব ফ্ৰেণ্ড ভাল এটা ফ্ৰেণ্ড আছিল আৰু জুবিন গাৰ্গ এনেকুৱা এক্সিডেণ্ট হোৱাটো আমি খুব দুৰ্ভাগ্যজনক বুলি আমি কৈছোঁ প্ৰথমতে আৰু আজিও মই ক'ম যে জুবিন গাৰ্গ অসমত নোহোৱাৰ কাৰণে বহুত ক্ষতি হ'ল আজি যিকোনো ছাইডত তো BTC অঞ্চলত জুবিন গাৰ্গৰ কাৰণে কি কৰিব লাগে আমি কৈছোঁ ভাল এটা ষ্টেচু বনাই পেলাই মেমৰিয়েল পাৰ্ক বনাম ইয়াতকৈ ওপৰতো আমি আৰু BTC কিমান পাৰিব এতিয়া জুবিনৰ বিৰুদ্ধে ন্যায় বিচাৰি BJPয়ে প্ৰতিবাদ আৰম্ভ কৰিছে কি ক'ব BJPয়ে কি ষ্ট্ৰেটেজি লৈছে জুবিনৰ ওপৰত কি কংগ্ৰেছে কি ষ্ট্ৰেটেজি লৈছে এইবিলাক ৰাজনীতি মই নাযাওঁ এইবিলাকত মই নাযাওঁ BPF হিচাপে স্পষ্ট BTC অঞ্চলৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এটা ভাল মেমৰিয়েল পাৰ্ক আৰু ষ্টেচুটো হ'ব এইটো BJPয়ে কাক লৈ পেলাই NDA কৰে নকৰে ইয়াৰ আমাৰ কোনো শ্ৰেয় নাই এইটো BJPৰ ওপৰত নিৰ্ভৰ কৰিব 26ৰ কাৰণে কেনেকুৱা ধৰণৰ 26 খুব ভাল আমাৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰিপাৰেশ্যন থেংক ইউ